আই ঐ ক সিদিনাখন কি দেখিছিলি নাই নাই সিদিনা একো দেখা নাই মই একো দেখা নাই নাই একো দেখা নাই যদি পলাইছিলি কিয় মুভিখন চাই ভাল লাগিল ন আৰু ভাল লাগিলে হয় যদি মুভিখন হেপী এণ্ডিং হ'ল হয় লাকি যদি সেই হিৰোটোৰ ঠাইত তুমি থাকিলা হয় আৰু মোক যদি কোনোবাই মাৰি পেলালে হয় আৰে তোমাক কিমানবাৰ ক'ব লাগে এই ফাল্টু কথাবোৰ নক'বা আৰে বাবা শুনাচোন পুৰা 100 বছৰ তোমাৰ পিছা নেৰো কোৱা না প্লিজ কি কৰিলা হয় ময়ো সেইটোৱে কৰিলোঁ হয় যিটো সেই মুভিখনৰ হিৰোজনে কৰিছে এজনকৈ বিচাৰি মাৰি পেলালে হয় সেইকাৰণে মোৰ তোমাক বহুত ভাল লাগে ঠিক আছে এতিয়া মই গৈ থাকোঁ মা চিন্তা কৰি থাকিব গৈ থাকা বাই বাই ময়ো গৈ থাকোঁ Hey baby, can you feel me? আৰে মানৱ তই কেতিয়া আহিছ যোৱাকালি আহিলোঁ মই যোৱাকালি আহিছ আবে গম পালে একেলগে চিনেমা চাব যাব পাৰিলো হয় ন একো নাই দে পিছত যাম ভাই দে মানুহটো কিন্তু বহুত হেণ্ডচাম হৈছে দেই চুলিবিলাক ইমান চাইনি আৰু চিল্কি হৈ আছে আবে মোৰ চা না কিমান পাতলা হৈ গৈছে চুলিটো ডেণ্ড্ৰফ বহুত আৰে তেনেহ'লে চুলিকেইডালৰ কিবা এটা নকৰা কিয় আৰে সদায়তো চাবোনেৰে ধুই আছোঁ আৰু কি কৰিব লাগে চাবোন আবে চাবোন চুলিত লগালে চুলিটো সৰিবই তই এটা কাম কৰ মুস্তাকৰ কোকোএলো হেয়াৰ গ্ৰোথ কিটটো ইউজ কৰ ইয়াৰ গুড কিট ইয়াত কি আছে এই কিটটোৰ ভিতৰত আছে মুস্তাকৰ নিউ কোকোএলো শ্বেম্পু যিটো বনাইছে ককনাট আৰু এল'ভেৰাৰে ইয়াৰ ভিতৰত এল'ভেৰাৰ সৰু সৰু বিটছো আছে যিটো ইউজ কৰিলে তোৰ ডেণ্ড্ৰফো কমি যাব আৰু চুলি সৰা বন্ধ হৈ যাব আচ্ছা সেইকাৰণে চাগে তোৰ চুলিৰ পৰা কোকোনাটো ধুনীয়া স্মেল আহি আছে আৰু ছেকেণ্ড প্ৰডাক্টটো হৈছে মুস্তাকৰ কোকোএলো হেয়াৰ ক্ৰীম যিটো গা ধোৱাৰ পিছত লগাব লাগে আৰু ইয়াতো সৰু সৰু এল'ভেৰা বিটছ পোৱা যায় যিটোৱে চুলি গ্ৰ'থ কৰাত সহায় কৰিব আৰু ষ্টাইলিছ কৰাত সহায় কৰিব যেনেকৈ মোৰ হৈ আছে তোৰ চুলিটো ধুনীয়া হৈয়ে আছে এতিয়া সেই কিটটো মোক দে নাই এইটোতো ময়ে ইউজ কৰিছোঁ যদি তোক লাগে তেতিয়াহ'লে কমেণ্ট আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ কিনে পাৰ্চেছ কৰ আবে মই এতিয়া পাৰ্চেছ কৰি আছোঁ আৰু বন্ধুসকল আপোনালোকৰো যদি এনেকুৱা চুলি সৰা আৰু ডেণ্ড্ৰফৰ প্ৰব্লেম আছে তেতিয়াহ'লে ইউজ কৰক মুস্তাকৰ কোকোএলো হেয়াৰ গ্ৰোথ কিট মই পাৰ্চনেলি ইউজ কৰি আছোঁ বহুত ভাল ৰিজাল্ট পাইছোঁ আপোনালোকে ইউজ কৰক আৰু এটা কথা এতিয়াৰ পৰা চাবোন ইউজ কৰা বন্ধ কৰক নহ'লে চুলি সৰি নাইকিয়া হৈ যাব এতিয়াৰ পৰা ইউজ কৰক মুস্তাকৰ কোকোএলো হেয়াৰ গ্ৰোথ কিট অৰ্ডাৰ হৈ গ'ল থেংকছ টিপছটো দিয়াৰ কাৰণে ৱেলকাম মই পইচাটো দিলোঁ এইটো লওক ঠিক আছে আহিছোঁ তই কোনফালে গৈ আছ মই ডাইৰেক্ট ঘৰত যাম আৰে মই সিপিনে যাম ব'ল ব'ল ঐ ৰ মই যাই থাকোঁ যা পৰি এটা কথা কওঁ
মোৰ কিছ কৰিবলৈ মন গৈছে হা অঁ আমাৰ ৰিলেশ্যনশ্বিপৰ 6 মাহ হৈ গ'ল অন্তত লিপছত নহ'লেও ইয়াত এটাতো লাগেই ঠিক আছে মোৰ কোনো প্ৰব্লেম নাই কিন্তু তুমি কৰিব পাৰিবা ইয়াত ডাঙৰ কথা কিহৰ কৰা তেনেহ'লে পৰি কি হৈছে কি ভাবি আছা নাই একো হ'ব নাই আৰে কিবাটো হৈছে কোৱাচোন কি হৈছে লাকি আজি মই তোমাক লগ কৰিব আহি থাকোঁতে লাকি আগতে মোৰ এনেকুৱা দুবাৰমান ফিল হৈছিল কিন্তু এতিয়া এনেকুৱা লাগে যেন মোক কোনোবাই সঁচাকৈ ফ'ল' কৰি আছে আৰে সিদিনাখনে চোৱা চিনেমাৰ চিনটোৰ পৰা তুমি ওলাব পৰাই নাই নেকি আৰে মোৰ মা সেই ৰাস্তাটোৰে কোনেও নাহে সেই ৰাস্তাটো একেবাৰে খালী হৈ থাকে সেইকাৰণে চাগে তুমি ফিল কৰিছা যে তোমাক কোনোবাই ফ'ল' কৰি আছে ডোণ্ট ৱাৰি তেনেকুৱা একো নাই হু আৰ ইউ আৰু এনেকৈ মোৰ আগত থিয় দিয়া কাৰণটো তুমি চাগে বেয়াই পালা তাৰ বাবে চৰি বাই দ্য ৱে আই এম মানৱ অ' হেল্ল' আপুনি হয় কোন আৰু মোক এইবোৰ কিয় কৈ আছে তুমি চাগে এটা কথা ন'টিছ কৰাই নাই মই সদায় এইখিনি ঠাইত এইখিনি সময়ত মই তোমাক ৱেইট কৰি থাকোঁ অ' তাৰমানে আপুনি সেইজন ব্যক্তি যিজনে মোক সদায় ফ'ল' কৰি থাকে অঁ ময়ে তুমি ঠিক ধৰিছা যিদিনাখনে মই তোমাক প্ৰথম দেখিছিলোঁ সিদিনাখনৰ পৰাই মই সিদিনাখনৰ পৰাই মোৰ মনটো তোমাৰ কাষলৈ উৰি উৰি গুচি যায় আই লাভ ইউ গাৰ্লফ্ৰেণ্ড বনি যোৱা না মোৰ চাওক মই আপোনাৰ ফিলিংছখিনি বুজিছোঁ কিন্তু মই আন কাৰোবাক ভাল পাওঁ চ' চৰি আৰু আজিৰ পৰা আপুনি মোক পিছা নকৰিব আৰে ময়োতো তোমাক ভাল পাওঁ ন
কি হ'ল পৰি কিবা টেনশ্যন নেকি পৰি একো নাই চোৱা না আজি ইমান গৰম অঁ গৰমটো দিছে বেলেগ একোতো নহয় পৰি চব ঠিকে আছেতো চব ঠিকে আছে মোবাইলটো আমি ডেড বডিটোৰ ওচৰতে পালোঁ কি আপুনি বনোৱা আহিব নেকি ঐ সিদিনাখন পাৰ্কত যে মাৰ্ডাৰটো দেখিলোঁ ভাবিলে মোৰ বাপৰে এতিয়াও গাৰলো হিঁয়ৰি উঠে ঐ এই কথাটো কাকো নকবি মিছামিচি ফাঁচি মৰিবি লগতে তয়ো ফচিবি ময়ো ফচিম এতিয়া তয়ো গৈ থাক ময়ো গৈ থাকোঁ যা যা ঐ শুনচোন ঐ ঐ ৰচোন ঐ সিদিনাখনে কি দেখিছিলি ঐ শুনচোন আৰে মই কিবা এটা কৈ আছোঁ শুনচোন আৰে মই ৰবক কৈ আছোঁ আৰে পলাই আছে কিয় হা ৰচোন ৰ হয় ক সিদিনাখনে কি দেখিছিলি নাই নাই সিদিনা একো দেখা নাই মই একো দেখা নাই পলাইছিলি কিয় কৈ আছোঁ আজিও আহিছে মই আপোনাক যোৱাকালি মানা কৰিছিলোঁ নে মোৰ পিছা কৰিবলৈ ৰ মই এতিয়াই লাকিক ফোন কৰি আছোঁ ঐ পলা বহুত বকি আছিলি নহয় মোৰ জান এতিয়া সকলো শেষ হৈ গ'লনে তুমি এটা কথা নাজানা সকলোৱে মাতে মোক মানৱ কিন্তু মই এটা মস্ত দানৱ
প্লিজ মোক মাফ কৰি দিয়ক লাকি যদি সেই হিৰোটোৰ ঠাইত তুমি থাকিলা হয় আৰু মোক যদি কোনোবাই মাৰি পেলালে হয় ময়ো সেইটোৱে কৰিলোঁ হয় যিটো সেই মুভিখনৰ হিৰোজনে কৰিছে এজন এজনকৈ বিচাৰি মাৰি পেলালোঁ হয়